কোনোবা প্ৰমোদ বড়োই কি কৈছে কোৱা নাই, ইয়াৰ লগত আমাৰ কোনো কথা নাই। মুঠতে BTC অঞ্চলত আগত যেনেকুৱা শান্তি আছিলে, এতিয়া এনেকুৱা শান্তি নাই। এইটো চব ৰাইজে এইটো উপলব্ধি কৰি আছে, চবে জানে। আৰু আমাৰ এই যিটো যাত্ৰা, এই যাত্ৰা শেষ নোহোৱালৈকে আমি কৰি থাকিম। ৰেষ্ট কৰাৰ কোনো কিবা নাই, অৰ্থ নাই। আমি BPF দল হিচাপে 13 তাৰিখৰ পৰা এই জাৰ্ণিটো আমি কৰিছো। মুঠতে আপ টু MP ইলেকশ্যনলৈকে আমাৰ এই যাত্ৰাটো থাকিব। স্যার পৌরসভার যেটা কর বড়াইতে যায় এটা কোনটো পৌরসভার কর যেটা নাই, সেইটোতো গোসাইগাঁও হওক, বাসুগাঁও হওক, কোকৰাঝাৰ হওক, টাউনত থকা ষ্টেজেণ্টসকলে চবেই ৰিয়েকশ্যন দেখাইছে। সেইটো হ'ব নালাগে, সেইটো কমাই দিব লাগে। এইখিনি কথা কৈছে হাগ্ৰামা মহল্লাৰ নতুন চিন্তাৰে ৰাজনীতি কৰিব লাগে। এই সন্দৰ্ভত কি ক'ব? ৰাজনীতিত আমাক কোনো মানুহে শিকাব নালাগে। আমি জানো ৰাজনীতি কেনেকুৱা কৰিব লাগে দেই। হ'ব, ঠিক আছে। চৰাইবিল সমষ্টি আৰু এই কচুগাঁও সমষ্টিত আমাৰ ভোট ৰেলী কৰি পেলাই পাব্লিক মিটিং, গণসমাৱেশ এইটো আমি কৰিলোঁ। আৰু গোসাইগাঁও আৰু কচুগাঁও যিটো মানুহৰ যিটো প্ৰেজেঞ্চ খুব পজিটিভ, মানে ভাল পাইছোঁ মই। সকলো জাতি জনগোষ্ঠী ওলাই আহিছে। মুঠতে আমাৰ টাৰ্গেটটো হ'ল 2024। আৰু অহাকালি আমাৰ বাক্সাত আছে গড়েশ্বৰ আৰু শুক্লেশ্বৰ। সেইখিনি গভৰ্ণমেণ্টৰ পৰা বহুত জেগাত মানে ইলেকশ্যন কৰাৰ কাৰণে নটিচ দিছে। সেইকাৰণে আমি কৈছোঁ দলৰ পৰা দল হিচাপে আমি এইটো প্ৰচেছ কৰিম। যদি ইলেকশ্যন সঁচাকৈ কৰে তেতিয়াহ'লে আমি নেক্সট দিনাই যাই পেলাই যিসকলক ইলেকশ্যন কৰিছে ইহঁতৰ থকাৰ ব্যৱস্থাটো আমি কৰি দিম। মুঠতে চবেই BTCৰ বাসিন্দা, ইয়াত ইলেকশ্যন কৰাৰ কোনো প্ৰশ্ন নাহে। আৰু আমি মাটিৰ পাত্তাহে দিব লাগে। সেইবিলাক কোনে চলাই আছে চলোৱা নাই সেইবিলাকৰ ওপৰত মই একো কমেণ্ট নিদিম। যোনে কৰিছে মই নাজানো।